হেল্ল' গাইজ, আপোনালোকৰ কেনে খবৰ? এয়া দেখিছেনে মই জামত ফচি আছোঁ। মানে মই আহিছোঁ আজি টাউনলৈ আহিছোঁ এটা বিশেষ কামত। আমাৰ ছাৰক লগ কৰিবলৈ আহিছোঁ আৰু মোৰ অকণমান কাম এটাও আছে আৰু আমাৰ ছাৰৰ পিছে খবৰে নাই যে কিমান দিনৰ মূৰত যে লগ পাইছোঁ নহয়। লগ পাই ভালো লাগে দিয়কচোন, কিন্তু সদায় লগ পাব নোৱাৰোঁ আৰু অকণমান দূৰো হয় যে মোৰ ঘৰ। এয়া আমি অকণমান ফুৰিছোঁ, এনজয় কৰিছোঁ আৰু। কিমান দিনৰ মূৰত লগ পাইছোঁ কোৱাচোন? এমাহ তাতকৈ বেছি হ'ল। হয়, আজি কি খোৱাবা? মোৰ খোৱাৰ ওপৰত চকু বেছিকৈ পেলাইছা তুমি। মই অকণমান পেংলাই কৰি থাকোঁ মানে যে তাক। এয়া চাওক আকৌ মই কি কৰিছোঁ, একদম বটল এটা মূৰৰ ওপৰতে দিছোঁ। তাক খঙো উঠিছে, একো ক'বও পৰা নাই পিছে।